Hello everyone, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। মই মমি আৰু আপোনালোকে চাই আছে মোৰ চেনেল শাহিন ফেমিলি। আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগত এটা মুলাৰ ৰেচিপি লৈ আহিছোঁ। ৰৌ মাছৰ লগত মুলা মই কেনেদৰে বনাইছোঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। তেন্তে বলক পলম নকৰি যাম মোৰ ভিডিঅ'টোৰ মাজলৈকে। ইয়াতে মই মুলা কেইটামান কাটি লৈছোঁ। এটা মুলাক মই 4 কৰিছোঁ আৰু পাতল পাতলকৈ পিচ কৰি লৈছোঁ আৰু সেইটো চেপতে মই আলু কাটি লৈছোঁ আৰু সেইখিনি মই এনেকৈ বইল দি দিছোঁ কাৰণ আজিকালি পাচলিবোৰ বহুত দৰৱ দিয়া থাকে আৰু এইবোৰ পেটৰ কাৰণে বেয়া। সেইকাৰণে অলপ উতলাই মই পানী পেলাই লৈছোঁ আৰু পানীৰ পৰা টুকি ল'লোঁ আৰু এতিয়া গেছত কেৰাহী দি মই তাতে তেল দি দিলোঁ আৰু তেল গৰম হৈ গ'ল আৰু ৰৌ মাছৰ পিচ কেইটামান আছিলে তাতে মই ফ্ৰাই কৰি লৈছোঁ। মই ৰঙাকৈ ফ্ৰাই কৰি ল'ম এইখিনি আৰু এটা সাইড মোৰ ৰঙা হৈ গ'ল মাছ আলু তিয়াই দিছোঁ। এতিয়া আৰু মাছ ফ্ৰাই কৰা আমাৰ হৈ গ'ল। আৰু এই কেৰাহীতে অকণমান তেল দি মই এফালে পিঁয়াজ এটা কাটি ল'লোঁ আৰু সৰুকৈ বিলাহী দুটা কাটি লৈছোঁ। 4টা কেঁচা জলকীয়া ফালি লৈছোঁ আৰু পিঁয়াজ দি দিলোঁ। পিঁয়াজ ৰঙা হৈ গ'ল, লগতে দি দিলোঁ কেঁচা জলকীয়া আৰু এতিয়া দি দিম অকণমান নহৰু পেষ্ট, সৰু চামুচেৰে চামুচ দি দিছোঁ আৰু হালধি দিছোঁ ইয়াতে ধনিয়া গুড়ি অকণমান আৰু জিৰা গুড়ি, লগতে অকণমান ৰং হ'বলৈ ৰং জলকীয়াৰ গুড়ি দি দিছোঁ আৰু এতিয়া মই মছলাখিনি অলপ দেৰি ভালকৈ ভাজি থাকিম আৰু ইয়াতে দি দিম মই অকণমান পানী এড কৰি দিম আৰু পানী মই এড কৰি দিলোঁ কিন্তু কেমেৰা অফ থাকোঁতে কৰিলোঁ, গতিকে মোৰ দেখুওৱা হোৱা নাই আৰু পানী দিয়ে মছলা ভাজিব লাগিব, নহ'লে মছলাখিনি পৰি যাব পাৰে। আৰু এয়া মই বইল কৰি লোৱা মূলা আৰু আলু বইল মই তেনেকৈ কৰা নাই, কিন্তু এনেই মই গৰম কৰি অকণমান ভাপত দি দিছিলোঁ এইখিনি আৰু এতিয়া মছলাত দি দিলোঁ। অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ আন্দাজমতে আৰু এতিয়া ভালকৈ মছলাখিনি মই মিক্স কৰি দিম চাৰিওফালে যাতে লাগি যায় আৰু ঢাকন মাৰি দিছোঁ আৰু অলপ দেৰি সিজাৰ পিছতে মই এয়া ঢাকনি উদঙাই দেখিছোঁ সিজিছে ধুনীয়াই আৰু এতিয়া অকণমান ভালকৈ আকৌ লৰাই দিছোঁ। ইয়াতে অকণমান পানী এড কৰি দিছোঁ আৰু কাটি থোৱা বিলাহীখিনি ইয়াতে মই দি দিলোঁ আৰু এতিয়া অকণমান মিক্স কৰি ল'ম ভালকৈ আৰু এতিয়া আকৌ ঢাকন মাৰি দিম সিজিবলৈ। 10 মিনিট পিছত মই এয়া ঢাকন উদঙাই দেখিছোঁ উতলিছে আৰু ধুনীয়াকৈ সিজিছে। তথাপিও মই এবাৰ চামুচেৰে চাই লৈছোঁ সিজিছে নে মূলাবোৰ আৰু দেখিছোঁ মূলাবোৰ সিজি গৈছে। আৰু ইয়াতে মই অকণমান গৰম পানী এড কৰি দিলোঁ আৰু এতিয়া ফ্ৰাই কৰি থোৱা মাছবোৰ মই এটা এটাকৈ দি দিম। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আহিব লগা মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সহজতে পাই থাকে। আৰু এফালে মই ঢাকন মাৰি দিছিলোঁ আৰু এয়া আমাৰ মাছৰ ৰেচিপি মূলা আৰু মাছৰ ৰেচিপি ৰেডি হৈ গৈছে।
এয়া আমাৰ মূলা, বিলাহী, আলু আৰু মাছৰ ৰেচিপি। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।